দাদা মই আজিলৈ আহিছোঁ তেনেহ'লে মই সকলো ঘৰ কাম কৰি দিছোঁ। এতিয়া সন্ধিয়া হ'ল, মই এতিয়া গৈ থাকোঁ। ৰতন তুমি যাব বিচাৰিছা? ঠিক আছে, তেনেহ'লে তুমি পইচাখিনি লৈ যোৱা। তোমাৰ হাজিৰাটো কাইলৈ আকৌ আহিবা দেই। হ'ব দাদা, মই কাইলৈ আকৌ আহিম। টকা 500 পালোঁ। এইটো টকাৰে মই ধুনীয়া এখন চাৰ্ট লৈ ল'ম। বহুত দিনৰ পৰা ল'ব ইচ্ছা আছিল, এইবাৰ লৈয়ে ল'ম মই। এইকেইদিন অলপ ঠাণ্ডা বেছিকৈ দিছে, ইমান ঠাণ্ডা পৰিছে। সন্ধিয়া হোৱাৰ লগে লগে চিৰিয়াছলৈ আহিব মন যায়। সঁচাকৈ ইমান ঠাণ্ডা পৰিছে। মা হয়, সঁচাকৈ ঠাণ্ডাটো এইকেইদিন বেছি হৈছে। ৰতন তুমি আহিলা? যোৱা গা পা ধুই লোৱা। আহি পালোঁ। ব'লা কলিমাইক বিচাৰি বাবাৰ ওচৰলৈ যাওঁগৈ। ব'লা বোৱাৰী, সেইটোৱে ভাল হ'ব, বাবাৰ ওচৰলৈকে যাওঁগৈ। বাবাই নিশ্চয় কিবা এটা ভাল খবৰ দিব বুলি আশা আছে। তাই বহুত জানে, শুনিছোঁ আগে পিছে। মই এইখনৰ ৰুমত যিমান দিন থাকোঁ, কোনো একো কৰিব নোৱাৰে। মোক সকলোৱে ভয় কৰে। ভূত, প্ৰেত, আত্মা যিমান যি নাথাকক কিয়, সকলো মোৰ বছ। মোৰ আদেশে তেওঁলোকৰ শ্ৰেষ্ঠ আদেশ, মানিবই লাগিব। নমস্কাৰ বাবা, আমি আপোনালোকৰ ওচৰলৈ বহুত আশাৰে আহিছোঁ। আমাৰ কলিমাই আজি হেৰাই গ'ল। আশা কৰোঁ আপুনি নিশ্চয় দেখুৱাই দিব পাৰিব। দেখুৱাই দিলে খুবেই ভাল হয়। আমাৰ এই দুখীয়া মানুহ উপকাৰ হয় বাবা, আপোনাৰ চৰণত কৃতজ্ঞ থাকিম। কলিমাই মানে আপোনাৰ সেই ক'লা ছাগলীজনী নহয়নে বাৰু? মই আপোনালোকৰ আগমনতেই গম পাইছোঁ যে আপোনালোকে সেই ছাগলীজনী বিচাৰি আহিছে। নিশ্চয় নিশ্চয় আপোনালোকে চিন্তা কৰিব নালাগে, পাই যাব। মই তাক দেখিহে আছোঁ, ক'ত আছে সি।